নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক চবকে স্বাগতম জনালোঁ। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ অনলাইন এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছিল, মানে 10 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। আৰু আজি ৰাতিপুৱাই তেওঁলোকে লিংকটো এক্টিভেট কৰি দিছে, আপোনালোকে ইয়াত গৈ এপ্লাই কৰিব পাৰিব। কিন্তু মই আপোনালোকক এতিয়া এডভাইচ কৰিম যে আপোনালোকে এতিয়া জল্দিকৈ এপ্লাই নকৰিব, প্ৰথমতে গোটেইখিনি ইনষ্ট্ৰাকশ্যন পঢ়ি লওক, তাৰপিছতহে এপ্লাই কৰিব। চ' মই এই ৱেবছাইটটোত কেনেকৈ আহিব লাগে বা লিংকটো কেনেকৈ পাব লাগে দেখাই দিছোঁ। আৰু নহ'লে বা মই লিংকটো মোৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ তলতে দি দিম, তাত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। বাকী মেনুৱেলি নিজে পাবৰ কাৰণে প্ৰথমতে আপুনি গুগলত সেৱা বুলি চাৰ্চ মাৰিব। সেৱা চাৰ্চ মৰাৰ লগে লগে সেৱাৰ ৱেবছাইটটোত আহি পেলাই যোনটো ইয়াত যে লিখা আছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, এইটো গ্ৰেড 3 কাৰণে ইয়াত আহি পেলাই আপোনালোকে ক্লিক কৰিব। ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ গ্ৰেড 4 পোষ্ট, ইয়াত গ্ৰেড 4ৰ কাৰণে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে এই পেজখন খোল খাই যাব। ইয়াত আহি পেলাই আপোনালোকে ক্লিক হেয়াৰটোত ক্লিক কৰিব লাগিব, ঠিক আছে। ক্লিক হেয়াৰটোত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজখন খোল খাই যাব, ঠিক আছে। একচুৱেলি এইখন গ্ৰেড 3 কাৰণে হয়, গ্ৰীণ কালাৰখন, আৰু এই ব্লু কালাৰখন গ্ৰেড 4ৰ কাৰণে হয়, ঠিক আছে। দেন এই পেজখন খোল খাই যোৱাৰ পিছত আপোনালোকে ফ্ল' চাৰ্টখন ডাউনলোড কৰি ল'ব পাৰে। ফ্ল' চাৰ্টখন ডাউনলোড কৰি পেলাই আপোনালোকৰ গোটেই প্ৰচেছটো চাব পাৰে যে কেনেকৈ কি এপ্লাই কৰিব লাগে। ফ্ল' চাৰ্টখনত এনেকৈ ধুনীয়াকৈ প্ৰচেছটো দিয়া আছে, কেনেকৈ স্ক'পাই ষ্টাৰ্ট কৰি কি দিব লাগে, কি কৰিব লাগে, এইটো চাওক ধুনীয়াকৈ এনেকৈ গৈ এইপিনৰ পৰা প্ৰচেছটো গোটেইটো দিয়া আছে। বাকী প্ৰচেছৰ কথা চিন্তা কৰিব নালাগে, মইতো ভিডিঅ' এটা বনাই পেলাই দি দিম কোনটো প্ৰচেছত কেনেকৈ এপ্লাই কৰিব লাগে। অকণমান খালি ৱেইট কৰক। দেন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে আহিব লাগিব এপ্লিকেশ্যন ফৰ্মত। ইয়াত ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্মত। তাৰপিছত আপোনালোকে এই যোনখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে 1 to 15 নম্বৰ পইণ্ট, এই গোটেইখিনি ইনষ্ট্ৰাকশ্যন ভালকৈ পঢ়ি ল'ব। মই এবাৰ পঢ়িছোঁ বাৰু, তাত মই আপোনালোকক দুটামান ইম্পৰ্টেণ্ট পইণ্ট কৈ দিওঁ। যেনেকৈ চাওক 10 নম্বৰ পইণ্টটো, দেয়াৰ ইজ ন' প্ৰভিজন টু মেক চেঞ্জেছ ইন দ্য এপ্লিকেশ্যন ফৰ্ম আফটাৰ ক্লিকিং ছাবমিট বাটন। মানে এবাৰ ছাবমিট বাটনটো ক্লিক কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম একো চেঞ্জ কৰিব নোৱাৰিব। এপ্লিকেণ্ট হেজ টু প্ৰিভিউ এপ্লিকেশ্যন ফৰ্ম এণ্ড ভেৰিফাই অল এণ্ট্ৰিজ প্ৰপাৰলি বিফ'ৰ ক্লিকিং অন ছাবমিট বাটন। এপ্লিকেশ্যনখন ছাবমিট কৰাৰ আগতে এবাৰ প্ৰিভিউ বটনটোত ক্লিক কৰি পেলাই গোটেইখিনি বস্তু ঠিকে আছে নাই চাই ল'ব দিছে। মানে এবাৰ যদি আপুনি ছাবমিট কৰি দিলে তেনে আপোনাক ঠিক কৰিব নোৱাৰিব, বহুত প্ৰব্লেম হৈ যাব পিছত। আৰু কেতিয়াবা এপ্লিকেশ্যন ভুল হ'লেও আপোনালোকৰ ৰিজেক্ট হৈ যাব পাৰে পাছ কৰাৰ পিছতো। দেন এই 13 নম্বৰ পইণ্টটো চাওক, ইফ এনি ইনএভাৰনেণ্ট মিষ্টেক ইজ মেড বাই দ্য এপ্লিকেণ্ট হোৱাইল ফিলিং দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম ইট কেনট বি কাৰেক্ট লেটাৰ। যদি এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ টাইমত আপোনাৰ পিনৰ পৰা কিবা মিষ্টেক কৰিছে, তাৰপিছত এইটো পিছলৈ কাৰেক্ট কৰিব পৰা নাযাব। দ্য কমিশ্যন অৰ ইটছ অথৰাইজ এজেঞ্চি শ্বেল নট টেক এনি ৰেছপনচিবিলিটি ইন ছাচ কেছ। আৰু এনেকুৱা যদি আপুনি ভুল কৰে তেতিয়া কমিশ্যন বা এজেঞ্চিয়ে একো মানে ৰেছপনচিবিলিটি নল'ব, ঠিক আছে। চ' এপ্লাই কৰাৰ আগতে খুব ধুনীয়াকৈ আপোনালোকে এই 15টা পইণ্ট পঢ়ি ল'ব। বাকী মইতো ইয়াৰ ওপৰত আজি বা কালিৰ ভিতৰত ভিডিঅ' বনাম, তাৰপৰা চাই আপোনালোকে এপ্লাই কৰিব পাৰিব। দেন এই ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি নেক্সট মৰাৰ পিছত আপোনালোকৰ এই পেজখন খোল খাই যাব, আৰু এইখনে অনলাইন এপ্লিকেশ্যন ফৰ্মখন হয়। ইয়াত আহি পেলাই আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো, যোনটো আমাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, সেইটো দি, আৰু ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইলটো দি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব, ঠিক আছে। আৰু যোনটো নম্বৰ হয় সেইটো আপোনালোকে কণ্টিনিউ এক্সামৰ শেষ হোৱালৈকে, ৰিজাল্ট অহালৈকে সেই নম্বৰটো আপোনালোকে এক্টিভ ৰাখিব লাগিব। বিকজ কমিশ্যনৰ পিনৰ পৰা যোনবিলাক মেছেজ আহিব সেই নম্বৰটোতে আহিব, ঠিক আছে। চ' মোৰ পিনৰ পৰা এইটো এডভাইচ থাকিব, এতিয়া আপোনালোকে জল্দিকৈ এপ্লাই নকৰিব, অকণমান ৰখি পেলাই কেনেকৈ প্ৰচেছটো হয় চাই লওক, চাই লৈ তাৰপিছত এপ্লাই কৰিব। বাকী অনলাইন এপ্লিকেশ্যন ফৰ্ম আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু একদম 31 ডিচেম্বৰলৈকে থাকিব। চ' টাইম বহুতখিনি আছে, জল্দি নকৰিব, খুব ডাঙৰ এক্সাম হয়, এই চান্সটো আপোনালোকে মিছ কৰিলে বহুত প্ৰব্লেম হ'ব কিন্তু। চ' মই নিজৰ পিনৰ পৰা এডভাইচ কৰিছোঁ যে চান্সটো মিছ নকৰিব, ভালকৈ চাই কৰি তাৰপিছতহে এপ্লাই কৰিব, ঠিক আছে। চ' এই ভিডিঅ'টোত মই ইমানখিনি ইনফৰ্মেশ্যন দিছোঁ। বাকী অনলাইন এপ্লিকেশ্যনৰ কাৰণে ফৰ্মখন আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা গৈ চাব পাৰিব। মই ডাইৰেক্ট লিংকটো আপোনালোকক দি দিম, গ্ৰেড 4 হওক বা গ্ৰেড 3 হওক, দুটাৰে লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা গৈ আপোনালোকে চাব পাৰিব। বাকী মই এই ADREৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট বুক লিষ্ট বনাইছোঁ, যেনেকৈ ৰিজনিং, GK, আছাম GK, ইংলিছ, মেথছ, সেই গোটেইখিনি কিতাপৰ লিংক আপোনালোকে ডেছক্ৰিপশ্যনত পাব। তাৰপৰা গৈ আপোনালোকে তাৰ দাম বা কোনকেইখন কিতাপ হয় সেইকেইখন চাই পেলাই আপোনালোকে অনলাইন বা অফলাইন দুটাই কিনিব পাৰিব, ঠিক আছে। চ' যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব,
চেনেলটো ছাবস্ক্ৰাইব কৰিব এই চেনেলটোত মই এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকোঁ লগতে এডুকেশ্যনেল ভিডিঅ'বিলাকো দিওঁ তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ